হেল্ল' ষ্টুডেণ্ট, কি খবৰ? সকলো নিশ্চয় ভালে আছা। আজি আমি পঢ়িবলৈ লৈছোঁ দ্বাদশ শ্ৰেণী অৰ্গেনিকৰ পাৰ্ট 2ৰ প্ৰথম চেপ্টাৰটো, যাৰ নাম হৈছে হেল্ল' এলকেন আৰু হেল্ল' এৰিন। খুব এটা সুন্দৰ চেপ্টাৰ। মই যিবোৰ লিখাওঁ, যিবোৰ প্ৰেক্টিচ কৰাওঁ, সেইবোৰ তোমালোকে বহীত নোট ডাউন কৰি ল'বা আৰু লিখি প্ৰেক্টিচ কৰিবা। চাবা অৰ্গেনিকত অহা প্ৰত্যেকটো কুৱেশ্যনে তোমালোকে কি কৰিব পাৰিবা, এক্সামত কৰিব পাৰিবা। ঠিক আছে, এতিয়া চাওঁ আমি হেল্ল' এলকেননো কি, আমি জানিব লাগিব। হেল্ল' এলকেন মানে হৈছে যিবিলাক এলকেন অণুত হাইড্ৰজেন পৰমাণুৰ ঠাইত হেল'জেন পৰমাণু যুক্ত হৈ থাকে। হাইড্ৰজেন পৰমাণুৰ ঠাইত হেল'জেন পৰমাণু যুক্ত হৈ থাকে যিবিলাক এলকেন অণু, তাক কি বুলি কোৱা হয়? হেল্ল' এলকেন বুলি কোৱা হয়। মনত ৰাখিবা। হেল্ল' এলকেন মানে কি কৈছিলো? এলকেন অণু মানে আৰ গ্ৰুপত। হেল্ল' এলকেন গ্ৰুপ মানে কি? আৰ গ্ৰুপত। আৰ গ্ৰুপ নহয় জানো, ইয়াক এলকেন বুলি কোৱা হয়। এলকেনটো হ'লে আমি কি হ'ব? তোমাৰ মিথাইল হ'ব পাৰে, হয়নে? তেনেকে তোমাৰ C2H5 এইখিনি হ'ব পাৰে, হয় নহয়? ইয়াতে তোমাৰ কি কৈছে? হাইড্ৰজেনৰ ঠাইত যদি আমাৰ এটা হেল'জেন পৰমাণু লগ লাগি থাকে। হেল'জেন মানে কি? ক্লৰিন, ব্ৰমিন, আয়ডিন, এইখিনি হৈছে হেল'জেন। গতিকে আমি এটা মিথাইল ক্লৰাইডটো এটা হ'ব কি? হেল্ল' এলকেনৰ উদাহৰণ। মানে হেল'জেন লগ লাগি আছে এটা হাইড্ৰজেন পৰমাণুৰ ঠাইত। হেল'জেন কোনটো লগ লাগি আছে? ক্লৰিন লগ লাগি আছে। ই হৈছে হেল্ল' এলকেন। ঠিক আছে, তেনেকে তোমাৰ হেল্ল' এৰিনৰ ক্ষেত্ৰত আমি পাব পাৰো, যদি বেঞ্জিন আধানত হেল'জেন যুক্ত হৈ থাকে, তাক হেল্ল' এৰিন বুলি কোৱা হয়। বেঞ্জিন আধানত যদি হেল'জেন যুক্ত হৈ থাকে, তাক কি বুলি কোৱা হয়? হেল্ল' এৰিন বুলি কোৱা হয়। এতিয়া আমি বেঞ্জিনটো আঁকিব পাৰিম। বেঞ্জিন C6H6 এইটো বেঞ্জিন। ইয়াত যদি আমাৰ কি হৈ থাকে? হেল'জেন এটা যোগ হৈ থাকে, তেতিয়া তাক ক'ম কি? হেল্ল' এৰিন। ঠিক আছে, কি হৈ গ'ল? হেল্ল' এৰিন। বেঞ্জিন ৰিঙত কি হৈ আছে? হেল'জেন গ্ৰুপ এটা জড়িত হৈ আছে। ঠিক আছে নে? সেইকাৰণে ই হৈ গ'ল হেল্ল' এৰিন। আৰু যদি এলকেন গ্ৰুপত যদি হাইড্ৰজেনৰ ঠাইত এটা হেল'জেন যুক্ত হৈ থাকে, তাক কি বুলি কোৱা হয়? হেল্ল' এলকেন বুলি কোৱা হয়। ঠিক আছে নে? তাক কোৱা হয় হেল্ল' এলকেন। ঠিক আছে, এই কথাখিনি নোট ডাউন কৰি ল'বা, ইয়াৰ পিছত নেক্সট পঢ়ি আছো।